হেল্ল' গাইজ তো আজি একো নতুন কথা নাপাতো এই ব্যক্তিজনৰ ফটো চাওক সকলোৰে পৰিচিত এই ব্যক্তিজনৰ বিষয়ে এটা বিশেষ কথা আলোচনা কৰিম বিশ্বৰ ৮০খন দেশত এই ব্যক্তিজনৰ সদায় ফটো লাগি থাকে বিশ্বৰ ৮০খন দেশত G20 সন্মিলনত বিশ্বৰ টপ 20 দেশৰ টপ 20 ভিজনাৰী লিডাৰ আহি এই ফটোখনৰ এই ব্যক্তিজনৰ সমাধিত খালি ভৰিৰে গৈ মূৰ দুৱাই মৌন প্ৰাৰ্থনা কৰে এই ব্যক্তিজনৰ তাকত চিন্তা কৰক সেই মানুহজন বৰ্তমানটো নাই তো সেই মানুহজনেতো কৈ থৈ যোৱা নাই যে মোৰ সমাধিত মোৰ ফটোত মূৰ দুৱাব তাকত চক সেই ব্যক্তিজনৰ কিয় হ'ল এই তাকত যে কোনোবা ইংৰাজে এই মানুহজনক ট্ৰেইনৰ পৰা গটিয়াই উলিয়াই দিছিল আৰু এই মানুহজনে তেতিয়াই প্ৰতিজ্ঞা কৰিছিল যে তহঁতে মোক ট্ৰেইনৰ পৰা উলিয়াইছ মই তহঁতক দেশৰ পৰা উলিয়াম আৰু এই প্ৰতিজ্ঞা কাৰ ওচৰত কৰিছিল নিজে নিজৰ ওচৰত কৰিছিল মই ক'ব বিচাৰিছো যে পাৱাৰ অফ ডিটাৰমিনেশ্যন এই মহান মানুহবিলাকৰ এটা কোৱালিটিয়ে কনফাৰ্ম সেই কোৱালিটিটো হৈছে যিটো প্ৰতিজ্ঞা কৰিছে আৰু সেইটো কৰি দেখুৱাইছে Ladies and gentlemen, এই ফটোখন চাওক তো এনেকুৱা আপোনাক মই আধা ঘণ্টাত 10জন কাহিনী শুনাই দিব পাৰিম কিন্তু যিমানেই কাহিনী নুশুনক ইয়াৰ ৰিজাল্ট এটাই তো এই মানুহবিলাকে যি কৈছে যি প্ৰতিজ্ঞা কৰিছে আৰু সেয়া কৰি দেখুৱাইছে বাস্তৱত ট্ৰেইনৰ পৰা পেলাই দিয়া গৈছিল এই ছোৱালীজনীক ৰাতিটো যন্ত্ৰণাত ভুগি ষ্টেচনৰ চিৰিৰ কিনাৰতে পৰি আছিল পোক পৰুৱাই ভৰি কামুৰি খাই পেলাইছিল পিছদিনাখন হস্পিটেলাইজ হৈ পেলাই এখন ভৰি কমপ্লিটলি কাটি পেলাব লগা হৈছিল স্পৰ্টছৰ ছোৱালী আছিল মাকে কৈছিল তই এতিয়া কি কৰিবি জীৱনত একোটো কৰিব নোৱাৰিবি তো তেতিয়া এই ছোৱালীজনীয়ে কৈছিলে যে মই মাউণ্ট এভাৰেষ্টত যাম মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিম মাকে কৈছে তই পাগল হলি তো ৮৮৪৮ মিটাৰ ওখ ২৭,০০০ ফিট ওখ -200 ডিগ্ৰী চেলচিয়াছ ভাল মানুহ তাত যাব নোৱাৰে দুটা ভৰি থকা মানুহ যাব নোৱাৰে আৰু তই এটা ভৰি দি তাত যাবি শ মানুহ গৈ পেলাই তাৰ পৰা উভতি আহিব নোৱাৰা হৈ গৈছে আজিলৈকে আৰু তই তাত যোৱা প্ৰতিজ্ঞা কৰিছ তই এটা ভৰি আৰু এটা প্লাষ্টিক ভৰিয়ে গৈ পেলাই তাত যাবি বোলে হা মই মাউণ্ট এভাৰেষ্টেই যাম আৰু এদিনাখন শেষত গৈ সেই ছোৱালীজনীয়ে এটা ভাল ভৰি আৰু এটা প্লাষ্টিক ভৰিৰে গৈ পেলাই মাউণ্ট এভাৰেষ্টৰ ওপৰত গৈ পেলাই পতাকা লগাই থৈ আহিছে এটা কথাই ক'ব বিচাৰিছো গাইজ এই প্ৰতিজ্ঞা কাৰ আগত কৰিছে কাক লৈ কৰিছিলে নিজে নিজক প্ৰতিজ্ঞা কৰিছিলে তো এটা কথাই ক'ব বিচাৰিছো নিজৰ প্ৰতিজ্ঞাক সদায় ইজ্জত কৰিব আৰু যিয়ে প্ৰতিজ্ঞা নকৰক সফল কৰি দেখুৱাবলৈ আপুনি যথেষ্ট চেষ্টা কৰক যিমান পাৰে চেষ্টা কৰক